মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। বিজেপিত এতিয়া বৰ ভূঁইকঁপে দেখা দিছে। প্ৰাক্তন সাংসদসহ হাজাৰ হাজাৰ নেতাৰ এইবাৰ কংগ্ৰেছত যোগদান। এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতেই ৰুধিব নোৱাৰিলে এইবাৰ বিজেপিৰ ভেটি। পুনৰ প্ৰাক্তন সাংসদসহ হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মীৰ কংগ্ৰেছত যোগদান দেখিবলৈ পোৱা গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰ পাছতো হাজাৰ হাজাৰ বিজেপি নেতাৰ কংগ্ৰেছৰ যোগদান। প্ৰাক্তন সাংসদসহ হাজাৰ হাজাৰ বিজেপি নেতাই এতিয়া কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ বৰ ভূঁইকঁপ দেখা দিছে। 2024 লোকসভা নিৰ্বাচনৰ তাৰ প্ৰাকখনত এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত খহনীয়া। এইবাৰ প্ৰাক্তন সাংসদসহ হাজাৰ হাজাৰ বিজেপি নেতাই যোগদান কৰিছে কংগ্ৰেছত। নিৰ্বাচনৰ প্ৰাকখনত এইদৰে বিজেপিত বৰ ভূঁইকঁপে দেখা দিছে। ইজনৰ পিছত সিজনকৈ বিজেপি নেতাই মুহূৰ্ততে ত্যাগ কৰিছে বিজেপি। দেখিবলৈ পোৱা গৈছে ৰাজ্যত বিজেপিৰ ভিতৰ চৰাত এতিয়া যেন কম্পনৰ সৃষ্টি হৈছে। বিজেপি এৰি আগবাঢ়ি লৈছে এইবাৰ কংগ্ৰেছক। প্ৰাক্তন সাংসদ বুধ সিং সহ দিলীপ সিং, ৰাজেশ পেটেল, প্ৰভাত যোশীৰ বিজেপিত যোগদান। কংগ্ৰেছ অধ্যক্ষ কমল নাথৰ উপস্থিতিত বিশাল যোগদান সভা দেখিবলৈ পোৱা গৈছে। ৰাজপথত শ শ গাড়ীৰে কংগ্ৰেছ নেতাৰ বিশাল শোভাযাত্ৰা। হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰ পাছতো হাজাৰ হাজাৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান দেখিবলৈ পোৱা গৈছে। এতিয়া যেন খহনীয়াৰ সৃষ্টি হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিয়ে ৰুধিব নোৱাৰিলে বিজেপিৰ ভেটি। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰ পাছতো হাজাৰ হাজাৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান দেখিবলৈ পোৱা গৈছে। শ শ গাড়ীৰে কংগ্ৰেছ নেতাৰ বিশাল শোভাযাত্ৰা। এইবাৰ বিশাল শোভাযাত্ৰা দি কংগ্ৰেছ দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ অধ্যক্ষ কমল নাথৰ উপস্থিতিত বিশাল যোগদান সভা দেখিবলৈ পোৱা গৈছে আৰু বিজেপি এৰি এইবাৰ আকোৱালি লৈছে কংগ্ৰেছক।